ভালে আছে আজি মই বহুত দিনৰ মূৰত ব্লগ বনাব ওলাইছো আপোনালোকে চাই থাকিব আজি আমি মঙ্গলদৈ টাউনত যাম মই আজি ফাৰ্ষ্ট যাম পূজা কাপোৰ কিনে বলাই কি কিনে নাজানো ময়ো কিনিম বুলি ভাবিছো সো আপোনালোকে ভিডিঅটো শেষলৈ চাই থাকিব মঙ্গলদৈ টাউনত মই গৈ পোৱা নাই আজি ফাৰ্ষ্ট যাম তো গাইস আমি ইছলামপুৰৰ পৰা আহি আছো একদম গাইস এখন আছে মঙ্গলদৈ কমাৰ্চ কলেজ যোৱাকালি খেচা আছিলে আজিও আছে বোলে শুনিছো আমি একদম পুৰা ৰ'দত খোজকাঢ়ি আহি আছো আৰু গাইস এইটো এটা শ্বপিং মল মঙ্গলদৈ গাইস ইয়াতে সোমাব আমাৰ বয় হোৱা নাই মানে আমাৰ পছন্দ নাই মানে বাদাম খাবি নেকি তই খোৱা যদি খাম হা মই খাব লাগে গাইস মই বোলে খাব লাগে মোকাই খুৱাই কোনে হৈছে এটা হ'ব দে চাকৰি এটা পালে খুৱাই দিম একদম বাদাম নহয় কি খাব পাৰিবি ফাইনেলি গাইস কৰিম চব এতিয়া পাইছোঁ আহি এতিয়ালৈ অকল লৈ যায় নাজানো এতিয়ালৈ মই এইবিলাক চিনি তিনি নাপাওঁ ডাইৰেক্ট মেইন চককেইটাহে চিনি পাওঁ ইফালে দুৰ্গা পূজা হ'ব আৰু কৰিম চকত আপোনালোকৰ কোনোবাই যদি চাব বিচাৰে আহিব কৰিম চকত দুৰ্গা পূজা চাব আহিব পাৰে গাইছ ইফালে বোলে যাব লাগে আমাৰ ঘৰত ইফালেদি যায় আৰু আমি ইফালেদি একদম পূৰা আহি আছোঁ কিতাপ লাগিলে এইখন হ্যাঁ অটো গাড়ীখনক ঘৰলৈ যাব পাৰিলোঁ হয় দেখোন যাওঁ সেইবিলাক অটো গাড়ী আছে অঁ ওপৰফালে নামগাম পূৰা কোনোবাই যদি জিম কৰিব ইচ্ছা কৰে আহিব পাৰে আৰু গাইছ এইজনী পূৰা ফোনত বিজি আৰু কি হ'ল আজিও ফাটিলি গেল দে একো নাই দে পূজা বুলি অফাৰ খাবাতো এটা অফাৰ পূজা বুলি এইখিনি বেছি গেল বেয়া লাগি গেল কান্দিমে আইতা মই দে দুখ কৰিব নালাগে পূজা গাইছ মই মোবাইলটো পেলাইছোঁ দে বস্তুগিলা আহা হৈছে নে নাই লগটো কিয় দেখালি একো নাই বস্তুগিলাক ঠিকে আছে নে মানে আহিছে হোৱাটছআপ এইবিলাক চলাইতোন পিছে মোবাইল ঠিকে আছে পল্লু গেছ নাই গাইছ এই ভৱনটোত প্ৰণামী ভৱন নামটো যদি আপোনালোকৰ কোনোবা বিয়া হ'ব ইচ্ছা আছে ইয়াত আহি বিয়াখন পাতি ল'লে হ'ল আৰু আমাকো মাতিব দেচোন যদি ইচ্ছা কৰে মাতিব পাৰে আমি বিয়া খাব আহি যাম একদম পূৰা গাইছ আমি ইণ্ডিয়া মানে বাজাৰ ইণ্ডিয়া মানে ছাবস্ক্ৰাইব কৰি দিবি তেতিয়াহ'লে এই বদবুত ওলাই চেনেল এটা আছে বেয়া টেলেণ্টেড দেখোন নাই কি কৈছা চিনাকি কম বুলি আছে হেৰি ইউটিউবত চাৰ্চ কৰিবি ছাবস্ক্ৰাইব কৰি দিবি তাৰপিছত হেৰি মেছেজ এটা দিবি পঠিয়াব দে কি কৰিলা মই নাই দেই ঠিক আছে গাইছ এখানে কি কৰি নকচোন বাৰু মই নহয় দেই গাইছ নিজৰ গাড়ী ভাড়া বুলি কৈছে আৰু কিমান দূৰ আছে নিজৰ একো ধমচন দিয়া নাই মুঠতে মেছেজ কৰিছিল কৈছোঁ তাইক মই এইটো কথা এটা ভকতি ভকতিকে
প্ৰথমবাৰৰ বাবে মই টাউনত আহিছোঁ ভাল লাগিছে ময়ো কম দেচোন বাৰু ইমান কথা পাতা শুনিছানে বাৰু নহয় থৰ দেচোন বাৰু কৰ শুনিছানে তাই কথা নোৱাৰিলোঁ মই কথা অলপ টাইমৰ কাৰণে হেৰি কৰিছে কৰিবি কিন্তু মই কৰিবি দেচোন নহয় কৰিবি হেৰি লৈছোঁ টাউনত লৈছোঁ দে হ'ব দে পিছে তুমি ফোন কৰিবি হা ইয়াতে ভৰালে ওলাব নাই ভৰাই যায় এতিয়া দিছে তোক মই মাতিলোঁ ভিডিঅ' হৈ আছে নেকি ইয়াতে ভৰালে কিন্তু ওলাম মই কৈছোঁ যে তোমাৰ ৰেকৰ্ডিংটো দিম দে নাই নালাগে গাইছ একবাৰ চাই লৈছে চাইছোঁ পুৰা এছকালাৰ কলা দোকানৰ জমনি আৰু কাষ্টমাৰৰ জমনি এতিয়া চাই থাকক চিঙা থাকে চাইছোঁ সেইটো চিঙা ফুটা 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 যিটো ভাল লাগে সেইটোৱে আকৌ কিবা নহয় কিবা এটা হেৰি থাকে মানে মোৰ মুখখন নাথাকে এইটো এটা গাইছ আৰু এটা এইটো এটা আৰু ক'ৰবাত আছে নেকি বাৰু জুম কৰি দেখা এইটো কেমেৰা ব্লেক আগাউটো এইটো নহয় এইটো কাপোৰ হা কোন আছে কৈছোঁ গাইছ এটা নিচিনা ৰাস্তা নালাগে একো আগতে পোৱা নাই পেণ্টটোৰ নাম কি মমছ পেণ্ট বোলে গাইছ এখন চিনি তিনি নাপাওঁ খালি নামটো শুনিছা আৰু বোলে কিবা চিক্ৰেট পেণ্ট গাইছ চিক্ৰেট পেণ্ট গাইছ বহুত ৰকমৰ কাপোৰ আছে পেণ্ট আমাৰ পচন্দই হোৱা নাই গাইছ আছে নাই চাবা এ ভাই আজি হৰাম এতে ৰাস্তাই বিচাৰিব টানিছে ইফালে মাতিছে নেকি অঁ ইফালে পাইছোঁ কুৰ্তি লাগিছিল নকমা ৰাস্তা যাওঁ গম নাপাওঁ আহ ইয়াত অকল কাপোৰৰ দোকান বুলিয়ে নহয় সা সামগ্ৰী চিপছ টিপছ এইবিলাক ইয়াত পোৱা যায় আৰু কুৰ্তা আছে কুৰ্তা নাই ব'লা অঁ হ'ব দিয়া পইচা থাকিলে মানে অহা পূৰণ কৰা সহজ আৰু নেকি কি কৈছা কাপোৰৰ দোকান বিচাৰি আহিছে দোকান পাওঁ আমাৰ উল্টা নিয়ম এইয়া আহি আহিছে নহ'লে দোকানে কাপোৰৰ দোকান যাব লাগে
পিঁয়াজ আলু একদম কি হয় এইটো চেণ্ডেলৰ দোকানৰ পৰা গাইছ এইবিলাক আহি যাই পোৱা নাই যে সেইকাৰণে মানে জেগাটোৱে ধৰিব পৰা নাই অঁ এইবাৰহে আপোনাৰ দোকান পালোঁ দেখোন কিমান আছে বহুত ভাল লাগিছে ইয়াত আহি মই প্ৰথম আহিছোঁ কমিছে নেকি 50 আছিল আজি মীনা বজাৰ নে কি দামগিলা কিমান দাদা এইটো কিমান দাদা সৰুটো নাই এনেকুৱা যদি সৰু থাকে এইকেইটা নহয় নহয় সৰু কি খাইছিলোঁ লৈ উঠি ভিডিঅ' কৰি আছোঁ কিবা এটা খাই গ'লে যাই থাকোঁ এতিয়া খাই পেলাই পালাম আৰু ঘৰলৈ নেকি মোক দেখা পাই দিনা কৈছোঁ আৰু কি এক্সপাৰ্ট মই তয়ো মই কি কৰিলোঁ মই কি কৰিলোঁ কম নহয় পইচা ময়ো কম নহয় যি দেখা পাওঁ তাকে লৈ থাকোঁ উৰোৱাত কম নহয় বুলি কৈছোঁ উৰুৱা ঠাণ্ডা দিন আছে বাজে এইবাৰ কি ঠাণ্ডা দিন আহিছে জেগা ল'বা আছে আইচক্ৰীম মানে হেৰি খাম যাওঁ মই হেৰি খাম মেংগ' খাম আইচক্ৰীম খাম মই গাইছ তেতিয়া দেখাইছিলোঁ আপোনালোকক এইখন বোলা পাৰ্ক হয় মই খান চিনি জানি নাপাওঁ একে যাবা কোনে কৈছে কাকত যাওঁ চাগা কোনে কৈছে এইখন পাৰ্ক বুলি এতিয়া এই প্ৰাগ বুলি কৈছে আৰু দাদাজনৰ প্ৰাগ বুলি কৈছে এতিয়া গাইছসকল আজি আমি প্ৰাগত সোমাই যাওঁ কিনো প্ৰাগ মই খান চিনি জানি নাপাওঁ মঙলদৈৰ প্ৰাগ ভাল লাগিব নে খুৰা প্ৰাগত সোমাই গাইছ এখন প্ৰাগ এখন প্ৰাগ দেখোন মই দেখাই নাছিলোঁ মই অকল সাধাৰণতে দেখিছোঁ গাইছ প্ৰাগৰ নীলিমাই চাওক আপোনালোকে ক'ত যায় তাই ফালেদি এক ছেকেণ্ড ক'ত উঠবি দে উঠি যাওঁ দে কিনকে উঠে মই এইগিলা জানো কি কৰে এইখনৰ মহিমা নাজানো এইখন কি চকা চকাটো মাৰি আছে এইখন কি কৰে বহি পেলাই আমি কি ল'লোঁ এতিয়া চাওঁচোন মঙলদৈ চুপহি প্ৰাগ আজি আহি পালোঁ হা জয়ন্ত হাজৰিকা কি পিছে মই এইগিলা প্ৰাগ চাগৰ নাম নাজানো নাম কি চুপহি প্ৰাগ গাইজ যিখন বোলে চুপহি প্ৰাগ প্ৰাগত আহিব ইয়াত আছে ওচৰতে দোকান আছে মানে কাপোৰৰ দোকান এই কি জানানে গামোচা দোকানত যাই কুৰ্তি উজি থাকে ইমান অৱগত হৈছে মানে মই উল্টা নিয়মটো কৰি থাকোঁ আৰু গাইজ এইটো বোলে ফটো উঠে গাইছ এতিয়া আমি ফটো উঠিছিলাম একদম পুৰা ঘূৰি আছে পাৰ্কত আহি ৰাইজে পাৰ্কত বেলেগ মানে বহি থাকে একে কাপোৰ চাপোৰ কিনি লৈ পুৰা পাৰ্কত কিবা চাহত ব্যস্ত ভালে এনেকুৱা হ'ব লাগে চাহ কি কিনছা
লিপষ্টিক এযোৰ কালে এযোৰ চিষ্টাৰ উফ চিষ্টাৰ মৰম দয়া থাকিব লাগে চিষ্টাৰ কালে নলয় কালে ল'ব লাগে নে সেইফালে পাকত কি আছে আমাক বেলেগে দিবা লগা কোনো নাই হা বেলেগ কোনো দিবা লগা নাই আছে দেখোন দেউতাৰে মাৰে আৰু কাক লাগে দেউতা মাইহে দিব ৰাইজৰ বল কি ৰাইজৰ কি ৰাইজৰ কি দুখৰ কথা কি কম ৰাইজৰ কি ৰাইজৰ সেই আৰু বুজি পাব কমেণ্টত জনাব গাইজ বুজি পাই নে নাপায় ৰাইজৰ কি বা এতিয়া ৰাইজৰ সেই আৰু এইটো কি কমফৰ্ট কনফৰ্ট আৰু কি কাপোৰ চাহ কি লৈছা ভাল লাগিছে মোৰখিনি ভাল লাগছে নে মোৰ কাপোৰখিনি ল'ব লাগিব নেকি গাইজ মোৰখিনি আৰু চাব নালাগে দিয়া ইচ্ছা নাই মোৰ তাৰমানে বেগৰ পৰা ওলাবা মানে যদি কমেণ্ট কৰে নিশ্চয় বাৰু দেখাম কি কি ল'লোঁ পূজাত চিম্পুলকৈ লৈছোঁ আৰু অনলাইন অৰ্ডাৰ দিছোঁ 11 আৰু 12 তাৰিখে আহিব সেইকাৰণে মানে দিছোঁ সেইকাৰণে মানে পূজাত পিন্ধিব একো নাই সেইকাৰণে ইয়াতে আহি চিম্পুলকৈ কিনি ল'লোঁ আৰু একদম সেইখন পাবা এইখিনি ওচৰতে যে নাজানো কি আৰু সেইখিনি মন্দিৰৰ নিচিনা নেকি মাছ ওলাই আছে গাইজ মাছ 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 চাওঁ মাই কি ধুনীয়া মাছ চাক ওলাইছে কিন্তু ঠাণ্ডা জেগা যে মই চাৱাই নাছিলোঁ কৃষ্ণ কেমেৰা উঠছি না কিমান উঠছি না নাইবা ওপৰত উঠা মোক দি গাইজ গাইজ মাছ দেখা পাইছে পাকত আহি আমি বঢ়িয়া বস্তু এটা দেখা পালোঁ গাইজ বঢ়িয়া লাগছে মাছ মা মোৰ থৰ থৰ লাগছে মাছকেইটা সঁচাই কি খাম 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 পানীত তলত নাই গ'ল মাছকেইটা বঢ়িয়া থাকে পুখুৰীটো কিমান ডাঙৰ চাওক একবাৰ এডাল কি আছে নাজানো গাইজ নাৰিকলৰ গাছ নে কি গাইজ ধৰণে মানে ডিজাইনটোৱে বেলেগ আপোনালোকে চাওক গাইজ চাওক ডিজাইনটোৱে বেলেগ গাইজ এইজনী আমাৰ টিনা শিৱম বলক তো গাইজ এনেকৈ আজি ঘূৰি চুৰি ফুৰিলোঁ আৰু গাইজ এই দুটা কাম ফুল লৈছে চাওক এইটো কাম ফুলবা গেলি যাওঁ কাম ফুলবা গেলি ওলাইছি কি হবে এটা কি আতা আৰু কি হবে ইফালে আছোন গাইজ আমি কিবা এটা খাই লওঁ কি বস্তু আৰু মিঠাই এইটো মিঠাই কি করবা এবার ভাল নহলে তো গাইজ এইটো খাই লওঁ এবাৰ এইটো খাই লওঁ সেইটো খালোঁ এবাৰ এইটো খাওঁ কি আছে বাদাম 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 কাঁচা বাদাম বাদাম কাঁচা বাদাম হা কাঁচা বাদাম খালোঁ ৰ'ব এতিয়া যাওঁ
এতিয়া যাওঁ গাইছ বহুত ভাগৰ লাগিছে নাৰিকল খাব গৈছা খাই উগাৰ আহি গৈছে হা কি আহিছে উফ ৰাম গাইছ এতিয়া আমি ঘৰত যাই থাকোঁ কুটু ধুনু ছোৱালী আমাৰ কুটু মৰম লগা লৈ যাওঁ দাঙি লৈ যাওঁ হা লৈ যাব গৈছা খেদব যাৰ যোন মালিক মালিকে খেদব বহুত মৰম গাইছ আমাৰ কাপোৰ চাপোৰ লোৱা হ'ল পূজা বুলি এইবিলাক ল'লোঁ আৰু এই বেগৰ ভিতৰত আছে মোৰ এটা বেগৰ ভিতৰত আছে এখন এতিয়া আমি ঘৰত যাম গাইছ এতিয়া আজিলৈ বাই বাই আগলৈ ভিডিঅ'বোৰ চাই থাকিবা কিবা কবি নেকি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ একো নকওঁ হয় নেকি বাই বাই